স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল বৰ্ণালী গগৈলৈ আৰু আজি মই লৈ আহিছো এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ। তেতিয়াহলে আহকচোন চাওঁ ৰেচিপিটোনো কি। এতিয়া মই বনাম এটা সুন্দৰ মিঠাই, যাৰ বাবে প্ৰয়োজন হ'ব 1 কাপ। এইটো কাপেৰে আপোনালোকে দেখিছে এই কাপটোৱে 1 কাপ পিঠাগুড়ি আৰু এই কাপেৰে আধা কাপ, প্ৰায় আধা কাপ চুজি আৰু আধা কাপ ময়দা ল'ম আৰু লগতে ল'ম সোৱাদ অনুসৰি চেনি আৰু অকণমান বেকিং পাউডাৰ আৰু দুই চামুচ মই ৰিফাইন অইল ল'ম। এতিয়া মই গোটেই বস্তুখিনি মিলাই ফেটি লওঁ। এতিয়া মই ইয়াত পিঠাগুড়ি, ময়দা আৰু চুজি মিক্স কৰি ল'লোঁ আৰু ফেটিবৰ বাবে মই লৈছোঁ এইটো কাপেৰে 1 কাপ গাখীৰ। এতিয়া মই গাখীৰখিনি ইয়াত ঢালি দিম আৰু মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া দেখিছে মোৰ ফেটি হৈ গৈছে। ইয়াতে মই এতিয়া অকণমান বেকিং পাউডাৰ ব্যৱহাৰ কৰিম। এয়া মই দি দিছোঁ আৰু ফেটাটো প্ৰায় ইমানটোমান কৰিব, বেছি পাতলো নকৰিব। আৰু এতিয়া ইয়াতে মই অকণমান ৰিফাইন অইল ইমানকণ ইয়াত মই দি দিছোঁ আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'ম আৰু গোটেই বেটাৰটো মই দুটা ভাগত ভাগ কৰি পেলাম, সমানে দুটা ভাগত ভাগ কৰি ল'ম। আৰু এয়া দেখিছে এয়া দুটা ভাগত ভাগ কৰা হৈ গৈছে আৰু তাৰে এটাত মই এতিয়া ফুড কালাৰ ব্যৱহাৰ কৰিম। এইটো অৰেঞ্জ ৰেড ফুড কালাৰ, এটা বগা থাকিব আৰু এটাত মই ফুড কালাৰ দি ল'ম। মিক্স কৰি লৈছোঁ। এতিয়া এয়া দেখিছে মোৰ মিক্স কৰি হৈ গৈছে। এতিয়া মই এয়া গেছতে এখন কেৰাহী পাতিছোঁ আৰু কেৰাহীত মই ইয়াত পানী দি দিছোঁ আৰু ইয়াতে এতিয়া মই এডাল ষ্টেণ্ড দি দিম আৰু এইফালে মই এতিয়া পাত্ৰ এটা লৈছোঁ আৰু ইয়াতে মই এখন কাগজ পাৰি লৈছোঁ আৰু কাগজত মই অকণমান ৰিফাইন অইল সানি ল'ম। এতিয়া মই ইয়াতে এইটো দি দিছোঁ আৰু প্ৰথমে মই এতিয়া বগা এই পিঠাগুড়িকণ এইকণ আগে দিছোঁ আৰু এইটো অকণমান গৰম হ'বলৈ দিছোঁ। অলপ টান হোৱাৰ পাছত মই ৰেড কালাৰ দিয়া বেটাৰটো অকণমান ওপৰত দি দিম। ইয়াতে এতিয়া মই অকণমান টাইমৰ বাবে ইয়াত ঢাকনখন দি দিছোঁ আৰু ইয়াতে মই অকণমান কাগজ এটুকুৰা ভৰাই দিছোঁ। এতিয়া অকণমান এইটো টান হৈ গ'ল। ইয়াতে মই এতিয়া এইটো দি দিছোঁ। এনেধৰণে মোৰ 4টা লেয়াৰ হ'ল আৰু এতিয়া মই এইটো ঢাকি থৈ দিছোঁ। প্ৰায় 30 মিনিটমানৰ ভিতৰত সিজি যাব। 25-30 মিনিটমান লাগিব। এতিয়া হোৱালৈ অপেক্ষা কৰোঁ। এয়া দেখিছে আপোনালোকে এয়া সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এইটো উলিয়ালোঁ। এতিয়া মই কাগজটো এৰুৱাই দিছোঁ। বৰ ধুনীয়া হৈছে এইটো। একেবাৰে সহজ, সকলোৱে বনাব পাৰিব। ইয়াত মই পিঠাগুড়িখিনি ভাজি লোৱা নাছিলোঁ আৰু চুজিও মই ভাজি লোৱা নাছিলোঁ। যদি আপোনালোকে বিচাৰে এইবিলাক ভাজি ল'ব পাৰে, নাভাজিলেও একো নাই, কোনো ধৰণৰ গোন্ধ নাহে ইয়াত। এতিয়া মই এইটো কাটি দেখাই দিছোঁ আপোনালোকক, এইটো চাব।
এতিয়া দেখিছে আপোনালোকে দেখিবলৈ বহুত ধুনীয়া হৈছে সেইকাৰণে মই ফুড কালাৰ ব্যৱহাৰ কৰিছিলোঁ ফুড কালাৰ দিলে এনেকৈ দেখিবলৈ ভাল লাগে দুটা ৰং উঠে খাবলৈও বৰ সোৱাদযুক্ত হয় গতিকে সকলোৱে বনাই খাই চাব বৰ ভাল লাগে খাই তেতিয়াহ'লে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিলে আৰু লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে মই আকৌ ভিডিঅ'বিলাক যেতিয়াই দিওঁ তেতিয়াই আপোনালোকে যাতে পায় আৰু চাব পাৰে তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম থেংক ইউ বাই বাই